নমস্কাৰ, মই গীতাঞ্জলিয়ে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰম্ভ কৰিছোঁ আজি ব্লগটো। এতিয়া ৰাতিপুৱা যদিও বহুত গৰম আৰু ৰাতিপুৱা ইমান টান ৰ'দ, দিনটো চাগে বহুত গৰম হ'ব আজি। আশা কৰোঁ শেষলৈকে চাব, লাইক কৰিব, কমেণ্টত লিখিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি বেল বুটাম ক্লিক কৰি অল কৰি থ'ব। মই আজি ৰাতিপুৱা ব্ৰেকফাষ্ট বনাবলৈ যা যোগাৰ কৰিছোঁ। এয়া বনাব লৈছোঁ আলু পৰঠা। পুৰখিনি মই আলু, মান ধনিয়া পাত দুটা দিছোঁ মিহি মিহিকৈ কাটি, নিমখ লগতে অকণমান চাট মছলা দি দিছোঁ। একেবাৰে সাধাৰণকৈ বনাম আৰু সকলোৱে জানেই মই কেনেকৈ বনাইছোঁ, তাকে অকণমান দেখুৱাই দিছোঁ আৰু কেনেকুৱা হৈছে তাকো জনাব নাপাহৰিব। আমাৰ ঘৰটো যে ইমান ধূলি হয়, আগবেলা চাফা কৰিম, পিছবেলা আকৌ ধূলিয়ে পোত খায়। আৰু ইয়াত হয় ধিতি সম্পত্তিবোৰ। ধিতিয়ে মানে নতুনকৈ অনা বস্তুবোৰ লগে লগে ভাঙিব, খুলিব, তাৰপাছত আকৌ ইয়াতে থ'ব, পেলাব নিদিয়ে তেতিয়াহ'লে। আৰু ধিতি সম্পত্তি থয় ইয়াত। ধিতি সম্পত্তি বুলি ক'লে ভঙা চিঙাই পাব, বটলৰ সাঁফৰ পাব, কলমৰ ভঙা টুকুৰা পাব, শিলগুটিও পাব, মানে বিভিন্ন ধৰণৰ বস্তু। এতিয়া ধিতিক গা ধুৱাই আনোগৈ, লগতে ময়ো গা ধুই আহোঁ। আজি ইয়াত বিৰাট গৰম, মানে ডিব্ৰুগড়ত ৰাতিপুৱাৰ পৰা ইমান চোকা ৰ'দ ওলাইছে। এতিয়া ৰাতিপুৱা ইমান চোকা ৰ'দ, এতিয়া দুপৰীয়া ভাবকচোন কিমান গৰম হৈছে। আৰু মই এতিয়া পাকঘৰ ভাত পানী বনাই আজৰি হ'লোঁ, হৈ আহি পকাৰতে অকণমান পৰি ঠাণ্ডা হৈ দিছোঁ। আৰু এয়া আমাৰ পকাখন চাওকচোন কি হৈছে। এয়া আগতকৈ এই বগা বগা হৈ বাঢ়ি বাঢ়ি গৈ আছে, দেখিবলৈ ইমান বেয়া লাগে, যিমান চাফা কৰিলে চাফা নালাগে। আৰু কিয় বা হৈছে নাজানো, কিন্তু ঘৰটো বিৰাট পুৰণি। বাকীকেইটা ৰুম ঠিকে আছে, আমাৰ বেডৰুমৰ পকাখন এনেকুৱা হৈছে। ভাঙিব হৈছেগৈ চাগে, পুৰণা ঘৰ। যদি নিজে ভাঙে তেতিয়া মেৰামতি কৰা হ'ব, যদি নেভাঙে এনেকৈ চলি থাকিব, কাৰণ এদিনটো এৰি যাবই লাগিব এইবোৰ চৰকাৰী ঘৰ। সেইকাৰণে আমি নিজে ভাঙি আকৌ ঠিক নকৰোঁ। আৰু পকাখন যিহেতু বিশেষ ভঙা চিঙা হোৱা নাই, অকল এই বগা বগা পৰিহে গৈছে, সেইকাৰণে ইয়াক আৰু ভঙা কথা ভবাও নাই। আৰু চলি থাকক এনেকৈ, কিমান দিন চলে। মই যোৱাটো ব্লগত ডাল মাখনিৰ ৰেচিপিটো শ্বেয়াৰ কৰিছিলোঁ। আপোনালোকে ইমান ধুনীয়াকৈ সঁহাৰি জনাইছে, ইমান ধুনীয়াকৈ কমেণ্টবোৰ লিখিছে, মোৰ ইমান ভাল লাগিছে। আগলৈকে এনেকৈ মোক ছাপোৰ্ট কৰি যাব। মাখনা সঁচাকৈ পুষ্টিকৰ, হেল্ডি, টেষ্টি, লগতে কেলছিয়ামযুক্তও হয় আৰু ঔষধি গুণ সম্পন্ন, সেইখিনি কথা মই কৈছোঁ আগতে। আৰু মাখনা যিসকলে খাইছে জানে, যিসকলে নাই খোৱা, মাখনা দোকানত পোৱা যায় পেকেট হিচাপত, গ্ৰচাৰী দোকানত পোৱা যায়। আৰু মাখনা পদুম ফুলৰ গুটি, কিন্তু মই পদুম ফুল আজিলৈকে চকুৱে নাই দেখা। ই পানীত ফুলে আৰু গুটি লাগে। গুটিটোৰ পৰাই মাখনাটো, মই দেখুওৱা মাখনাটো হৈছে নে আৰু কিবা কৰি সেনেকুৱা কৰা হৈছে, মই সেইটো একেবাৰে নাজানো। যিসকলে জানে মোক জনাবচোন। আৰু মাখনাই বহুত ধৰণে বনাই খাব পাৰি। মই আজি বেলেগ ধৰণৰ এটা ৰেচিপি দেখুৱাম, আপোনালোকে চাব শেষলৈকে। আৰু আজিটো কেনেকুৱা লাগিলে সেয়াও জনাব। তেনেহ'লে আহক আজি ভিডিঅ'টো চাওঁগৈ। আজি বনাবলগীয়া ৰেচিপিটো হৈছে ক্ষীৰ। তাৰ বাবে লৈছোঁ মাখনা, ঘিউত ভাজি ল'ম প্ৰথমে। মই আমুল ঘিউ লৈছোঁ। যেতিয়ালৈকে মুৰমুৰীয়া
নহয় তেতিয়ালৈকে লৰাই লৰাই ভাজি ল'ব লাগিব। আৰু মুৰমুৰীয়া হৈছে নাই জানিবলৈ মই এটা মাখনা খাই চাইছোঁ আৰু মুৰুককৈ শব্দ হৈছে, গতিকে এইখিনি হৈছেগৈ। লগতে এটা মই ভাঙিও দেখুৱাম। এয়া মই ভাঙি দিবলৈ এটা উলিয়াই ল'লোঁ আৰু এইটো গৰম হৈ আছে, সেইকাৰণে মোৰ ভাঙিবলৈ অকণমান অসুবিধা হৈছে, তথাপিও হাতেৰে ভাঙিব পৰা গৈছে। গতিকে এইখিনি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি এইখিনি কেৰাহীৰ পৰা নমাই লৈছোঁ আৰু অকণমান দেৰি ঠাণ্ডা হোৱাৰ পাছত এইখিনি মই ভাঙি ল'ম। ক্ষীৰ বনাবলৈ মেইন সামগ্ৰী হৈছে গাখীৰ। গাখীৰ গৰুৰ হ'লে বেছি ভাল। মোৰ গৰুৰ গাখীৰ নাই, সেইকাৰণে আমুল তাজা লিকুইড গাখীৰ লৈছোঁ আৰু মাখনাখিনি হিচাপত 3 পোৱা গাখীৰ লৈছোঁ। সেইখিনি মই গেছত উতলাই থাকিম যেতিয়ালৈকে ডাঠ হৈ নাহিব। ইফালে মাখনাখিনি হাতেৰে চুব পৰা হ'ল আৰু এনেকৈ হাতেৰে ভাঙিব পৰাও হ'ল। এতিয়া মই এইখিনি ভাঙি ল'ম। মিক্সিত দিও ভাঙিব পাৰি, কিন্তু একেবাৰে পাউডাৰ কৰি নেপেলাব, অকল ভাঙি গ'লেই হ'ল। এইফালে গাখীৰখিনি আগতকৈ ডাঠ হৈ আহিছে। গাখীৰখিনি সঘনে লৰাই থাকিব লাগে, নহ'লে তলিফালে জ্বলি যায় আৰু অকণমান ডাঠ হ'ব লাগিব। মুঠতে 3 ভাগৰ 2 ভাগহে থ'মগৈ, এভাগ শুকুৱাব লাগিব। এইফালে গাখীৰখিনি গৰম হৈ আছে, তেতিয়ালৈকে আমি মাখনাখিনি ভাঙি লওঁ। এইখিনি কেনেকৈ ভাঙে আপোনাৰ কথা, মিক্সিটো মাৰি ল'ব পাৰে, কিন্তু একেবাৰে গুড়ি কৰিব নালাগে, অকল ভাঙিলেই হ'ল। আমি হাতেৰে ভাঙি লৈছোঁ, এতিয়া মুৰমুৰীয়া হ'ল, হাতেৰে ভাঙিব পৰা হ'ল, সেইকাৰণে আমি হাতেৰে ভাঙি লৈছোঁ। আৰু এতিয়া গোটেইখিনি এনেকৈ ভাঙি ল'ম, তাৰপাছতে চাই লওঁ। মাখনাখিনি ভাঙি ল'লোঁ এনেকৈয়ে, ইমানখিনি জোখতে ভাঙিব লাগে। আৰু এইফালে গাখীৰখিনিও পৰিমাণটো আগতকৈ কমি গ'ল, ডাঠো হ'ল। এতিয়া মই মাখনাখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি মিহলি হোৱাকৈ লৰাই থাকিম, যাতে তলৰফালে লাগি নাযায় গাখীৰ। আৰু মাখনাখিনি সিজিবলৈ বেছি সময়ো নালাগে। আৰু ক্ষীৰ বনাবলৈ কি কি সামগ্ৰী লাগে সেইখিনিতো সকলোৱে জানেই। গাখীৰ লাগিব, ড্ৰাই ফ্ৰুটছ আপুনি কি কি ব্যৱহাৰ কৰিবলৈ মন যায় সেইখিনি দি দিব। আৰু এটা মেইন সামগ্ৰী হৈছে চেনি। চেনিটো নিজৰ সোৱাদ অনুযায়ী দি ল'ব। লগতে কেশৰী দিব পাৰিলে ভাল, কালাৰো আহিব ধুনীয়া। আৰু কেশৰী গুণাগুণৰ কথা সকলোৱেতো জানেই। মোৰ ওচৰত কেশৰী নাই বৰ্তমান। মই এতিয়া কিচমিচ আৰু কাজু কেইটামান দিছোঁ আৰু এইখিনি মিহলি কৰি ল'ম ধুনীয়াকৈ। তাৰ পাছতে ঠাণ্ডা হ'বলৈ থৈ দিম। যিহেতু ক্ষীৰ ঠাণ্ডা কৰি খাবলৈ ভাল লাগে, বিশেষকৈ মই ভাল পাওঁ ঠাণ্ডা কৰি খাবলৈ ক্ষীৰ। আৰু ঠাণ্ডা হোৱালৈকে এতিয়া মই এইখিনি এনেকৈ কেৰাহীতে থৈ দিম আৰু গধূলি আমি চাহৰ লগত খাম। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া গধূলি হৈছে। গধূলি মানে পাছবেলা। ঘৰতে সোমাই কিমান থাকিম ইমান গৰমত, সেইকাৰণে আগফালে গাৰ্ডেনৰ ফালে ওলাই আহিলোঁ। গাৰ্ডেনত আমি এনেকৈ গধূলি সময়ত আহি এপাক বহোঁহি, কিন্তু সদায় অহা নহয়। আৰু এইয়া আমাৰ এইকেইটাক চব কেনেকৈ দৌৰি আছে। অকণমান দেৰি দৌৰি লওক, তাৰপাছত ঘৰত গৈ গা পা ধুৱাম। আৰু গধূলি হোৱালৈকে বহুত দেৰি, সেইকাৰণে ইয়াতে বহি আছোঁ। ইটো মোৰ পৰা সিটো মই দেখুৱাই দিছোঁ। গাৰ্ডেনখনত এতিয়া একো ফুলি থকা ফুল নাই, কিন্তু দেখিবলৈ ধুনীয়াকৈ চাফা কৰি থৈছে। আৰু এনেকুৱাকৈ বেঞ্চ আছে, 2খন আছে, সিটো মূৰত এখন, এইটো মূৰত এখন। আমি এখনত প্ৰায় বহোঁহি। আগফালৰ পৰা আহিলোঁ, আহি পোনে সিহঁতকেইটা বাথৰুমত সুমিয়ালোঁ আৰু সিহঁতে গা ধুবলৈ গ'ল। লগতে মই ফুলবোৰত পানী দি লৈছোঁ। ইমান গৰম হৈছে, ৰ'দ দিছে, সেইকাৰণে ফুলৰ গুৰি মাটিবোৰ যে বহুত দিন পানী নিদিয়া নিচিনা হৈ আছে। মই এনেও পিছবেলা সদায় পানী দিওঁ, অকল বৰষুণৰ বতৰতহে নিদিওঁ। কিন্তু তথাপিও একেদিনাই ইমান গৰম যে পানী নিদিয়া নিচিনা হৈছে। কিন্তু এই বাৰান্দাত থকাকেইটা ঠিকেই আছে, বাহিৰত থকাবোৰ একেদিনাই একেবাৰে শুকান হৈ গৈছে গুৰিবোৰ। বহুত টেষ্টি। আপুনি যদি নেখায় ইয়াৰ সোৱাদটো বুজি নাপাব। এবাৰ হ'লেও বনাই খাব, তাৰপাছত চাব কিমান টেষ্টি।